নমস্কাৰ। আজি দিনটোৰ তাৎপৰ্য। আজি ইংৰাজী 2022 চনৰ জুন মাহৰ 7 তাৰিখ। অসমীয়া লেখেৰে 1429 ভাস্কৰাব্দৰ 23 জেঠ। আজি মংগলবাৰ। আজিৰ বৰ্ণ ব। সাথৰ বাঘ হেন জাপ মাৰে, কুকুৰ হেন বহে, শিল হেন তল পৰে, তোলা হেন ভাহে। ইয়াৰ উত্তৰ হৈছে ভেকুলী। ডাকৰ বচন। ব্যৱহাৰে চিনিবা যাৰ আছে দয়া, গমনতে চিনিবা মানুহ ভাল নে বেয়া। মহৎ লোকৰ বাণী। বেয়া কাম কৰি প্ৰখ্যাত হোৱাতকৈ নাম নাইকিয়া হোৱাও ভাল। কালিৰাম মেধি। উল্লেখনীয় ঘটনাৱলী। 1963 চনৰ আজিৰ তাৰিখতে প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন দলং শৰাইঘাট দলং আনুষ্ঠানিকভাৱে মুকলি কৰিছিল। 1964 চনৰ আজিৰ তাৰিখতে অসমৰ প্ৰসিদ্ধ সাহিত্যিক, গীতিকাৰ তথা নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ মৃত্যু হৈছিল। 1986 চনৰ আজিৰ তাৰিখতে অসমীয়া কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকাৰ মৃত্যু হৈছিল। আজি পেৰুৰ পতাকা দিৱস।